हेलो फ्रेंड्स लॉकडाउনৰ মাজতে দোকানলৈ যাওঁ ওলাই আহিছোঁ বহুত দিনৰ মূৰত ৰাস্তালৈ যদিও কমপ্লিটকৈ খোলা নাই তথাপিও খুলিছে দোকান বজাৰবিলাক খুলিছে আৰু মানুহ দুনুহ অহা যোৱা কৰা দেখিছোঁ মাস্ক ইমান নলগায় আমাৰ এইফালে তো দুই এটাই লগাইছে যি লগাইছে মই নলগাকৈ গুচি আহিলোঁ বাকী বলকচোন চাওঁ ৰাস্তাটোত মানুহ কিমান কি কথা আমাৰ গাঁৱৰ পৰিৱেশ গাঁৱৰ যদিও মানুহে আমাৰ গাঁৱৰ মানুহে লকডাউন মানিছে নে নাই মানিছে মনাটো কিন্তু মানিছে ছ'চিয়েল ডিষ্টেঞ্চ বহুতে বজাই ৰাখিছে তথাপিও ক'ব লাগিব এতিয়া অলপ ঘূৰা ফুৰা কৰিছে মানুহবিলাকে মানে প্ৰথম ইমান ঘূৰা ফুৰা কৰা নাছিলে পূৰা ঘৰৰ ভিতৰত কমপ্লিট বন্ধ কিন্তু এতিয়া নহয় এতিয়া একদম ঘূৰা ফুৰা কৰিছে বলক ৰাস্তাটো অকণমান চাই লওক আমাৰ আপোনালোকে দেখা পাইছে ৰাস্তাটো একেবাৰে জনশূন্য গৰু কেইটামানৰ বাদে বেলেগ একোৱেই নাই মানুহ দুনুহ ইমান অহা যোৱা নকৰে লকডাউনৰ কাৰণে এইটো অৱস্থা তথাপিও মানুহ অহা যোৱা নকৰাকৈ নহয় দুই এটা কৰিছে দোকান বজাৰ কৰিছে লগালগ আকৌ ঘৰলৈ উভতি গৈছে ইয়াত কোনো ৰৈ থকা নাই এনেই ঘৰৰ ওচৰত দোকান এখনলৈকে আহিলোঁ আহি পেলাই বজাৰ কেইটামান কৰিলোঁ এইবোৰ আলু পিঁয়াজ কিবাকিবি ঘৰুৱা সামগ্ৰী আৰু এতিয়া আকৌ ঘৰলৈ উভতি আহিছোঁ বাকী কওকচোন আমাৰ গাঁৱৰ ৰাস্তাটো কেনেকুৱা লাগিছে যদিও জনশূন্য গাড়ী এখন আহিছে বাৰু এফালৰ পৰা দেখিছোঁ তো মই আমাৰ গোটেই গাঁৱৰ ৰাস্তাটো মই য'ত ৰৈছোঁ সেইখিনিৰ পৰা মই টাইম লেপছত গোটেই ৰাউণ্ডটো এবাৰ দেখাই দিছোঁ ফাইনেলি মই ঘৰ আহি পালোঁহি আৰু ঠিক অলপ দূৰ আছে তো আজি মই আপোনালোকক দেখুৱাবলৈ তেনেকুৱা বিশেষ একো নাই তথাপিও যিকণ পাৰিলোঁ মানে ফাৰ্ষ্ট টাইম ব্লগিং কৰিছোঁতো চেষ্টাহে কৰিছোঁ বেলেগ একো নাই যদি আপোনালোকৰ ব্লগটো কিবাকৈ ভালো লাগিলে যদি ইমান দেৰিলৈকে চাইছে ভিডিঅ'টো তো অশেষ ধন্যবাদ আপোনালোকক আৰু প্লিজ ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু লগতে আপুনি মোৰ চেনেলটোলৈ 100% নতুন আহিছে তো গতিকে প্লিজ ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰাৰ লগে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বলক আজিৰ ভিডিঅ'টো সমাপ্তি ঘটাওঁ ভালকৈ থাকিব লকডাউনৰ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব বাই বৰ কথা এটা আছে আজি প্ৰথম টাইম কৰিছোঁ যে কিবা ভুল হ'ব পাৰে 100% ভুল হৈছে তো আপোনালোকে প্লিজ ভুলখিনি কমেণ্ট বক্সত দেখুৱাই দিয়ক যে অ'ত ভুল হৈছে তো মই তেতিয়া ভুলখিনি শুধৰাব পাৰিম লগতে পিছৰ ব্লগটো বনাবলৈ অলপ উৎসাহ পাম থেংক ইউ